ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। এই মুহূৰ্তত এক ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত। উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ অৰ্থাৎ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলে আহিছে এক নতুন জাননী। যিহেতু কোভিড পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰা হৈছে, সেয়েহে সিহঁতৰ যি পাঠদানৰ ব্যৱস্থা কৰিবলৈ এক বিশেষ জাননী জাৰি কৰিছে। ভিডিঅ'টো প্ৰথম পৰা শেষ কৰি চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতু সিহঁতে এতিয়া উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ, সেয়েহে তেওঁলোকৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ, সেয়েহে AHEC বোৰ্ডে ছাত্ৰ ছাত্ৰীসকলে জাৰি কৰিছে নতুন জাননী। জাননীটো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে 15 মে'ৰ পৰা অনলাইন ক্লাছ হ'ব। মই পুনৰ কৈছোঁ, উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে 15 মে'ৰ পৰা ক্লাছ হ'ব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021 চনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকলৈ উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন পাঠদান গ্ৰহণ কৰিব লাগিব 15 মে' তাৰিখৰ পৰা। কৰোনা মহামাৰীৰ বাবে লোৱা হৈছে এই পদক্ষেপ। অনলাইন ক্লাছ কৰাটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা